কংগ্ৰেছৰ শাসনত অসমখন কেনেকুৱা আছিলে আৰু বিজেপিৰ শাসনত আজি অসমখন কেনেকুৱা আছে। আজিৰ এই ভিডিঅ'ত আমি কম্পেয়াৰ কৰিম কংগ্ৰেছৰ শাসনত অসমখন কেনেকুৱা আছিল আৰু বিজেপিৰ শাসনত এতিয়া অসমখন কেনেকুৱা আছে আৰু অবভিয়াছলি এটা কোৱান্টিটি ধৰিব লাগিব। গতিকে আমি এইটো টাইম পিৰিয়ড ধৰিম কংগ্ৰেছৰ 10 বছৰ অৰ্থাৎ 2006ৰ পৰা 2016 লৈকে আৰু বিজেপিৰ 10 বছৰ 2016ৰ পৰা 2025 লৈকে। আৰু আমি একেবাৰে সংক্ষিপ্তত মাত্ৰ দুটা টপিকৰ ওপৰত আলোচনা কৰিম। প্ৰথমটো হ'ল যে কাৰাপশ্যন আৰু ছেকেণ্ডটো হ'ল চিষ্টেম বুলি ক'ব গ'লে তাৰ ভিতৰত সকলোবোৰ সোমাই পৰিব ৱৰ্ক ইমপ্লিমেণ্টেশ্যন বা কমিউনেল, মানে এক কথাত ক'ব গ'লে যে প্ৰশাসন ব্যৱস্থা হওক বা যিকোনো ব্যৱস্থা কংগ্ৰেছৰ দিনত কেনেকুৱা আছিলে আৰু আজি বিজেপিৰ দিনত কেনেকুৱা আছে। তো প্ৰথমতে আহিছোঁ কাৰাপশ্যন। 2006 চনৰ পৰা 2016 চনলৈকে কংগ্ৰেছৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অভিযোগ উঠি আহিছে কেলেংকাৰী বা কাৰাপশ্যনৰ, কিন্তু তাৰ পৰা আমি চাৰিটা বিশেষ কিছুমান কাৰাপশ্যনৰ কথা আলোচনা কৰিম। আৰু প্ৰথমটো হ'ল EGM এমপ্লয়মেণ্ট জেনেৰেশ্যন মিছনৰ কেলেংকাৰী। প্ৰায় 4 কোটি টকাৰ এটা কেলেংকাৰী হৈছিলে, য'ত অভিযোগ উঠিছিলে যে বিনা চুক্তিত কংগ্ৰেছে এই টকাখিনি ছেভিং একাউণ্টত জমা ৰাখি তাৰ পৰা ইণ্টাৰেষ্ট লৈ আছে। 24 লাখ টকাৰ ইণ্টাৰেষ্ট লৈছে। মানে ইয়াত কোনটো লেভেলত চুৰি হৈছিলে এবাৰ কল্পনা কৰক। ছেভিং একাউণ্টত বেআইনীভাৱে টকা ৰাখি তাৰ পৰা ইণ্টাৰেষ্ট আদায় কৰা, তথাপি 24 লাখ 4 কোটি টকাৰ। এতিয়া আহিছোঁ দ্বিতীয়টোলৈ, ছ'চিয়েল ৱেলফেয়াৰ ডেভেলপমেণ্ট স্কেম, য'ত নেকি প্ৰায় 2250 কোটি টকাৰ কেলেংকাৰী হৈছে বুলি অভিযোগ উঠিছিলে। আৰু যদি 3 নম্বৰত আহোঁ, এইটো আটাইতকৈ বেছি ঘাটিয়া, কাৰণ ব্লেংকেট আৰু ইয়াৰ্ণ চুৰিৰ অভিযোগ। কংগ্ৰেছৰ ওপৰত অভিযোগ উঠিছিলে যে কংগ্ৰেছে আমি ঠাণ্ডা দিনত যে ইউজ কৰোঁ ব্লেংকেট বা কম্বল, সেইবোৰ চুৰি কৰাৰ এটা অভিযোগ উঠিছিলে। আৰু 4th APHCলৈ এটা ডাঙৰ স্কেম হৈছিলে, য'ত নেকি কোৱাইছিলে কেছ ফৰ জব, তাৰমানে টকাৰ বিনিময়ত চাকৰি দিয়া, আৰু ইয়াত প্ৰায় 70 জন মানুহ এৰেষ্টো হৈছিলে। এনেকুৱা বহুকেইটা স্কেম আছে বা কেলেংকাৰী আছে যিটো নেকি সেই কংগ্ৰেছৰ দিনত হৈছিলে, কিন্তু মই ইয়াত মাত্ৰ 4টা টাচ কৰিলোঁ। এতিয়া আহিছোঁ বিজেপিৰ ওচৰত। বিজেপিৰো এনেকুৱা বহু স্কেম আছে। যদি 2016 চনৰ পৰা আমি চাব যাওঁ আজিৰ দিনলৈকে, তেনেহ'লে তাৰ ভিতৰত PPE কিট স্কেম পৰিব। গৌৰটো ভিডিঅ'ত উল্লেখ কৰা মতে 2021 চনৰ সেই 2 লেন ফ্লাইঅভাৰ যি পুনৰ আকৌ উদ্বোধনী কৰা হৈছিলে, টেণ্ডাৰ দি দিয়া হৈছিলে, সেই অভিযোগ উঠিব। এনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ আছে। মাকুম পাথাৰ আৰু সেতু কেলেংকাৰীৰ কথা উঠি আহিব। এনেকুৱা বহু ধৰণৰ স্কেম বিজেপিৰো আছে। আৰু স্কেম আৰু কেলেংকাৰী কাৰাপশ্যন নোহোৱাকৈ কোনো চৰকাৰ চলিব নোৱাৰে। এইটো তেতিয়া আহিছোঁ ছিষ্টেমৰ ওপৰত। চাওক, ছিষ্টেমৰ কথা ক'ব গ'লে প্ৰথমতে চাব লাগিব প্ৰশাসন ব্যৱস্থা কেনেকুৱা আছিলে বা ৰাজ্যখন চলাইছিলে কেনেকুৱা। যদি এইটো ক্ষেত্ৰত কংগ্ৰেছৰ ওপৰত যাওঁ, তেনেহ'লে কংগ্ৰেছ এই ক্ষেত্ৰত একেবাৰে ঘাটি আছিলে আৰু একেবাৰে তলত আছিলে, কাৰণ কংগ্ৰেছৰ দিনত গ্ৰাউণ্ড লেভেলত ব্ৰকাৰ প্ৰথা চলিছিলে। ঠিকে শুনিছে আপুনি, গাঁৱৰ ভিতৰত বা এটা অঞ্চলৰ ভিতৰত যিবোৰ গ্ৰাউণ্ড লেভেল আছে তাত বিভিন্ন ধৰণৰ দালালি চলিছিলে। মানে আপোনাক যদি মই ক'ব যাওঁ, তেনেহ'লে এটা ৱৰ্ড সেইটো সময়ত বহুত পপুলাৰ আছিলে, সেইটো হ'ল চামচা, অৰ্থাৎ কংগ্ৰেছী চামচা বুলি তেখেতসকলক মানুহে সম্বোধনা জনাইছিলে। আৰু সেই চামচাসকলৰ ধপধপনি চলিছিলে। এনেকুৱা বহু ৰেকৰ্ড আছে যে পুলিচ প্ৰশাসন মিনিষ্টাৰতকৈ এই চামচাসকলৰ পাৱাৰ বেছি আছিলে। কাৰণ আপুনি যদি এটা কাম কৰাবলৈ যায় চৰকাৰী, তেনেহ'লে আপুনি মিনিষ্টাৰৰ ওচৰত যাব নোৱাৰে বা MLAৰ ওচৰত যাব নোৱাৰে। আপুনি গ্ৰাউণ্ড লেভেলত থকা চামচা বা দালালসকলৰ ওচৰত যাব লাগিব, আৰু তেখেতসকলে আপোনাৰ পৰা টকা ল'ব বা ধন ল'ব, সেইটোৰ পৰা কিছু অংশ ৰাখি সেই অংশটো ওপৰলৈ ট্ৰান্সফাৰ কৰিব, তাৰ পিছত গৈ আপোনাৰ সেই চৰকাৰী কামটো হ'ব। মানে দালাল আৰু চামচা অবিহনে কংগ্ৰেছৰ দিনত একোৱে হোৱা নাছিলে। আৰু মই যিটো ঠাইত থাকোঁ, বিশেষকৈ মৰিগাঁও, ইয়াতো এনেকুৱা বহু ৰেকৰ্ড আছে যে আমাৰ বজাৰখনত জুৱা খেল চলি আছিলে আৰু তাত পুলিচ আহে, কিন্তু সেই পুলিচৰ লগে লগে এই গ্ৰাউণ্ড লেভেলৰ যিমানবোৰ ধৰি লওক এটা এজন চামচা আছে বা ফৰ্মুলা এজন চামচা আছে, সেই চামচাজন গ'ল আৰু নাম ধৰি ক'ল যে মই ইয়াত কোন আহিছে, কোন কাক ধৰিব আহিছে, তেতিয়া পুলিচ দৌৰি পলাই। এনেকুৱা ধৰণৰ ৰাজনীতি সেইটো সময়ত চলিছিলে। পৰিস্থিতি এনেকুৱা আছিলে, তাৰমানে সেই গ্ৰাউণ্ড লেভেলৰ ব্ৰকাৰ অবিহনে কোনো কামেই হোৱা নাছিলে। আৰু এইটো ক্ষেত্ৰত আৰু এই প্ৰথাটোৱে, এই ব্ৰকাৰ প্ৰথা বা গ্ৰাউণ্ড লেভেলৰ চামচাৰ প্ৰথা, এই প্ৰথাটোৱে এটা বৃহৎ কাৰণ আছিলে কংগ্ৰেছৰ অৱনতি। কিন্তু যদি আমি এইটো বিজেপিলৈ টাৰ্ণ কৰাওঁ, তেনেহ'লে ইয়াৰ সম্পূৰ্ণ ওলোটা। বিজেপিৰ দিনত এই চামচা শব্দটো নাইকিয়া হৈ গৈছে। এক কথাত ক'ব গ'লে কোনো দালাল নাই। যদি আপুনি কিবা এটা চৰকাৰী কাম কৰিব বিচাৰে, ধৰক আপোনাৰ এটা চাকৰিৰ প্ৰয়োজন হৈছে, ইয়াত আপুনি কোনো ব্ৰকাৰ ধৰিব নালাগে বা কোনো দালাল চামচাৰ প্ৰয়োজন নাই। আপোনাৰ স্কিলৰ ওপৰত ডিপেণ্ড কৰিব যে আপুনি চাকৰিটো পাব নে নোৱাৰে। কাৰণ আজিকালি এক্সাম পতা হয়, টেটৰ নিচিনা এক্সাম পাতিছে। আৰু ইয়াত আমি হিমন্ত বিশ্ব শৰ্মাক একদম মানে এই ক্ষেত্ৰত, এই কটকটীয়া ক্ষেত্ৰত বা মানুহৰ যিসকল মানুহৰ কোনো স্কিল নাই, একো নাই, কিন্তু চামচাগিৰি কৰি মিনিষ্টাৰৰ পিছে পিছে দৌৰি দৌৰি যি পাৱাৰ লৈছিলে কংগ্ৰেছৰ দিনত, সেয়া আজি একেবাৰে শেষ হৈ পৰিছে। আৰু বিজেপিয়ে এইটোক প্ৰশ্ৰয় নিদিয়ে বুলি আমি জানো। মই যিটো গাঁৱত থাকোঁ বা মোৰ অঞ্চলতো এনেকুৱা বহু বিজেপিৰ লিডাৰ বা দালাল এক্সিষ্ট কৰে, কিন্তু সেইসকলৰ অৱস্থা খুবেই বেয়া, ধপধপনি কিন্তু নচলে। এতিয়া আহিছোঁ একেবাৰে শেষৰটো, যিটো হ'ল কমিউনেল। আৰু মই প্ৰতিটো ভিডিঅ'ত কওঁ যে বিজেপিয়ে কমিউনেলত বহুত আগবাঢ়ি থাকে। জাতি, ধৰ্ম, বৰ্ণ এইবোৰ ৰাজনীতি কৰাৰ
বিজেপিৰ এইটো এটা পলিটিকেল এজেণ্ডা হয়, বিজেপিৰ এইটো এটা পলিটিকেল নেৰেশ্যন হয় যে ধৰ্মৰ নামত ভোট বিচৰা, সংখ্যালঘু মানুহক তুচ্ছ তাচ্ছিল্য কৰা আৰু সংখ্যা গুৰুসকলক ভয় দেখুওৱা এটা পলিটিকেল এজেণ্ডা হয় আৰু সময়ে সময়ে এয়া বিজেপিয়ে কৰি আহে আৰু এই ক্ষেত্ৰত বিজেপি বহু ওপৰত। কিন্তু যদি আমি কংগ্ৰেছত চাব যাওঁ তেনেহ'লে কংগ্ৰেছে এনেকুৱা ধৰণৰ পলিটিকেল এজেণ্ডা বা পলিটিকেল নেৰেশ্যন কিন্তু ইউজ কৰা নাছিলে। এই কমিউনেলত কংগ্ৰেছ একেবাৰে নিউট্ৰেল আছিলে, ইমান বেছি জাতি ধৰ্ম বৰ্ণ ভাষা এইবোৰলৈ ৰাজনীতি কৰা নাছিলে। বেলেগ ধৰণৰ কিন্তু পলিটিকেল এজেণ্ডা নেৰেশ্যন আছিলে, যেনে গৰাখহনীয়া সমস্যা নাইকিয়া কৰিব আৰু বেলেগ এনেকুৱা ধৰণৰ পলিটিকেল এজেণ্ডা আছিলে। কিন্তু এই কমিউনেল বা ধৰ্ম জাতি ভাষা এইবোৰলৈ কিন্তু কংগ্ৰেছে ৰাজনীতি কৰা নাছিলে। আগৰ ভিডিঅ'টো যিহেতু মই কৈছিলোঁ যে কংগ্ৰেছৰ ওপৰত মই ভিডিঅ' বনাম যাতে এইটো প্ৰমাণ হয় যে মই কংগ্ৰেছৰ কোনো দালাল বা চেলা নহয়, মই ভাবোঁ এই ভিডিঅ'টোত সেয়া প্ৰমাণিত হৈছে। ভিডিঅ'টো খাই চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। একেবাৰে সংক্ষিপ্ত আলোচনা কৰিলোঁ। জয় আই অসম।